ধুনীয়া হোৱা ফাইদা কিন্তু মই ভালকে উঠাইছো অ' মাই গড মই যদি ধুনীয়া হৈ থাকোতে ফাইদা নুঠাও বুঢ়ী হলে মোক আকৌ কোনে পাত্তা দিব শিৱসাগৰ তিতাবৰ গোলাঘাট সকলোতেতো মই ফাইদা উঠালোৱেই এতিয়া মই কলৈ যাম গোলাঘাট তিতাবৰ সকলোকে কলো লোকেল এলেকালৈ গ'লেতো মোক সকলোৱে মিনতী বৰদলৈ বুলি চিনি পায় এতিয়া মই কলৈ যাম এতিয়া মই দেৰগাঁও যাম দেৰগাঁৱত কিনা মাছৰ বেপাৰীকেইটা ইমান ধুনীয়া ইমান ডাঙৰ মাছ উলিয়াইছে কুকুৰা উলিয়াইছে নাৰিকলৰ বেপাৰীটা দেখি আহিলো ইমান ধুনীয়া নাৰিকলৰ বেপাৰীকেইটাই ইমান ডাঙৰ নাৰিকল উলিয়াইছে মই যদি ভাদৰ মাহতে যদি কালেকশ্যনটো কৰি নলওঁ আহিন কাতিমহীয়া আকৌ মই কি খাম মোৰতো যৌৱন আছে এনেকে গ'লে তাহাঁতি মোক নেচাব ডিছকাষ্টিং মই একদম টিপিকা পাদুকনৰ নিচিনাকে যাম তেতিয়াহে তাহাঁতি মোক গুৰুত্ব দিব কিমান যে ভাল লাগিব আজি যাওঁ ইয়াতো ৰৈ থাকিলে মোৰ নহ'ব কষ্টিপটো চেজ কৰি পেলাই মই গোটেই নাৰিকল মাছ মাংস চব কালেকশ্যন কৰি আনোগে যাওঁতে কাপোৰযোৰ ভালকে পিন্ধি লওঁগে দেখিছা নাই গোটেই মুৰ্গীগাল আছে এইগালৰ অকল দানা আৰু পানী খোৱাতে হৈছে আৰু এটাও যোৱা নাই আজি কাষ্টমাৰ এটাও নাপাম মই গম পাই গৈছো এইসোপাক অকল দানা খোৱা পানী খোৱা সেয়াই আৰু হ'ব দে মোক তল আহিলে সময় নাই মোৰ গোটেই বিকিবলৈ আছে নাই মই যাওঁ সঁচাকে মোক আজি কাৰ লাগিছে দেই গোটেই হালধীয়া কাপোৰযোৰ আজি মোক একদম তুলি লৈছে নহয় দেৰগাঁও গোটেই ল'ৰা চব আজি পাগল কৰি থৈ আহিম মাছৰ বেপাৰী নাৰিকলৰ বেপাৰী গোটেই সোপাকে আজি মই একদম হাতৰ মুঠিলে আনি ল'ম নহয় তাকে আজি আকৌ মোৰ ফোনটো ৰিচাৰ্জটো কৰি আহিব লাগিব যাওঁ বেছি টাইম নাথাকো দেই ফোনটো ভিতৰতে থাকিলে সেই পুৰমংগল দৰ্জাখনটো লাগি ধৰিছে চাদৰখন পাত কৃষ্ণ সেই বতাহটো আজি আৰু মোক ভালকে চাবা দেই যাওঁ বেছি টাইম নাথাকো ৰৈ নাথাকিবা দেৰগাঁও চাগে ল'ৰাবোৰ মোৰ কাৰণে গোটেই ল'ৰাখন ৰৈ আছে নহয় দেৰগাঁও বিহুত মই যাত্ৰা কৰিছো নহয় ভালকে চাবাও দেই ৰাস্তা ঘাটে চাইও যাব লাগিব নহয় ধুনীয়া ল'ৰা পাওঁ নে বা ভগৱান আজি মাৰ্কেট ভাল হ'ব যেন পাইছো মোৰ এইটো দেখোন অনুপদা কি খবৰ আগতকে বৰ ধুনীয়া হলি দেখিবলৈ পা সঁচাকে ঐ কথা এটা শুনচোন তাকে যাবি আকৌ আমাৰ ঘৰলে এদিন নোযোৱা হলি আগতে যাওঁ বা আজিকালি নাযাওঁ কি দিব তাকে হেৰি ন কথা এটা কাৰণেহে ৰলো হেৰি ন তোৰ ওচৰত সেই 19 টকা এটা ওলাব নেকি নাই নহয় মিনতি মোৰ হাতত পইচা এতিয়া কিবা এটা কৈ দে না মোক খুচুৰা পইচা নাই এই ৰাস্তাত ধেৰ মানুহ পাবি যা খুচ দে যা নাই তোমাৰ নাই ইনে আকৌ ফোনত কথা পাতিবলৈ লাগে না দিম ৰ ভাল ৰাম আজি কাষ্টমাৰ এটা নাই দেই কা মোক চাই যে আহিছিলো আৰু ৰাম ইমান বুঢ়াইছে কেনেকে থাকে বাৰু এইবোৰ ভাবন মানুহ বৰ গেলা গুন্ধাইছে দেই বমিয়ে হৈ যাব মোৰ ভাঙৰ ল'ৰাটো দেখোন বৰ ধুনীয়া আজি মোৰ কাৰ্য সিদ্ধি হব সঁচাকে ধুনীয়া দেই গোটেই একদম টকা সম্পূৰ্ণটো নিচিনা দেখোন দাদা মানে মোক মাংস 10 কেজি লাগিছিলে পাম নেকি বাৰু নিশ্চয় পাব আৰু মাছো লাগিছিলে 10 কেজি নাৰিকল কেইটামানো লাগিছিলে তাকে আহিলো আপোনালোকৰ ইয়ালে বজাৰ কৰি একে মাছো জানো তেন্তে কাম এটা কৰিছিল আপোনাৰ কেছ যদি 200 টকা আছে মোক দিয়কচোন মানে দোকানৰ ৰিচাৰ্জটো কৰিব লাগিব বাট মই এটিএমৰ পইচা তুলি আপোনাক 220 টকা বেছিকে দিম দিয়ক দাদা আৰু আপুনি চিন্তা কৰিব নালাগে মিনতি বৰদলৈ বুলি মোক সকলোৱে চিনি পাই নহয় একো প্ৰব্লেম নাই দিয়ক দাদা ইয়াত প্ৰব্লেম নাই বাৰু তেওঁ আকৌ ঘূৰাই দিলেহে ভাল হয় আৰু দিম দাদা সেইটো আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে মোৰ ওপৰতো আপোনাৰ বিশ্বাস আছে দিয়ক মোক লগ বাৰু খালি সোনকালে আহিব চিন্তা কৰিব নালাগে খালি আপুনি 10 কেজি মাংস একদম ধুনীয়াকে কাটি দিব আৰু মতা মুৰ্গী পাৰিলে মতা মুৰ্গী চাবচোন দেই মানে ঘৰত সকামো আছে যে সেইকাৰণে দাদা হেৰি আহিছো তেন্তে আপুনি খালি সোনকালে আহিব দেই ঠিক আছে দাদা সোনকালে আহিব ঠিক আছে ভগৱান আজি বাৰুকে বাটটো মুকলি হ'ল 1 কেজি 2 কেজিও নহয় তুমি চকু মেলি চাইছা যেতিয়া 10 কেজি দিছা ভগৱান নাম্বাৰটো কেনে নলো নহয় বাইদেউ
বাইদেউ দাদা ৰ'বচোন আপোনাৰ নাম্বাৰটো দি থৈ যাওক নাম্বাৰটো লৈ লওক বাৰু কওক 2870 28 ন 28 খালি দাদা হেৰি নহয় আপুনি এতিয়া ফোন নকৰিব মই আপোনালৈ নিজে ফোন কৰিম আপুনি কিন্তু মোক এটা মিছ কল দি থ'ব ঠিক আছে অ'কে ঠিক আছে বাই দাদা ঠিক আছে ঠিক আছে কি হ'ব ভগৱান এটাও নাৰিকল বিক্ৰী হোৱা নাই দেখিছোঁ গাড়ীবোৰকে চাফা কৰি আছো কি ক'বা আৰু সাৰ পানী দিওঁতেই গৈছেগৈ আৰু চফাকৈ কৰি লওঁ অলপ সেই মাংস বেপাৰীটোতকে দেখোন সেই নাৰিকল বেপাৰীটো বহুত দেখিবলৈ ধুনীয়াকে ইয়াকো পতাবকে দেখি ভালকে আছে দাদা হেৰি নহয় আপোনাৰ ওচৰত বেছি দৰকাৰতে আহিছিলো দাদা বাৰু সেই আপুনি নাৰিকল 10টা মোক পাৰিব পাৰিব ঠিক আছে দাদা আপুনি মোলৈ নাৰিকল 10টা পাৰি দিবচোন দাদা আৰু বিশেষ কথা এটা শুনকচোন নাৰিকলৰ কিমান দামনো ক'ব নেকি পুৰা 120 ইমান দাম যোৰহাটৰ পৰা আহিছো দাদা অলপ কমাই ল'ব আকৌ ইমান ধুনীয়া মানুহ দেখি গ'লে কমাই ল'বচোন কমাই ল'ব পাৰিবা কমাই ল'বা বাৰু হেৰি নহয় এখন আহকচোন আপোনাৰ নামটো কিনো আৰু নাৰিকল বেপাৰীয়ে গম পায় পাওঁ নাৰিকল বেপাৰী বুলি গম পাওঁ কথা এটা শুনি 80 টকাকৈ ল'ব যোৰা হ'ব বাৰু আপুনি 10টা ল'বৰ কাৰণে দিম মই 80 টকাকৈ দিম ঠিক আছে বাকী সেই দাদা আপোনাৰ ওচৰত কি আছে 500 টকা ওলাব নি মই মানে ATM মাৰিব লাগিব তাৰ পৰা আহি আপোনাক দি আছোঁ পইচাটো চাব লাগিব দেই ওলাব চাওকচোন 500 টকীয়া এটা আছে আপোনাক দিলে মোৰ কাষ্টমাৰে দিগদাৰ হ'ব নহয় একো নহয় মই 10 মিনিটত আহি আপোনাক দি আছোঁ দিয়কচোন একো নহয় লগ দিছোঁ বাৰু বিশ্বাসত ঠিক আছে বাকী হেৰি আপোনাৰ নাম্বাৰটো দিব মোৰ নাম্বাৰটো সেই আপোনালোকৰ সেই চুকৰ যে মাংস বেপাৰী দাদাজনী নাম্বাৰটো দি থৈ আহিছোঁ আপুনি তেখেতক কোৱা নাম্বাৰটো লৈ ল'লে হ'ব বিশেষকৈ মই যাওঁ দেই এতিয়া ঠিক আছে নাৰিকল পাই সোনকালে হ'ব বাইদেউ ঠিক আছে সোনকালে আহিম নাৰিকল নিম বুলি 500 টকা নিলে কৰিবা এই মানুহজনীক তোৰ ফাৰ্মলৈ মানুহজনী আহিব হয় বিনতি বৰদলৈ বুলি বিনতি তোৰ পৰা 500 টকা লৈ গুচি গ'ল নহয় কিনো কবি আৰু মই কৈছো না মানুহজনীলে অত দেৰিৰ পৰা বাট চাই বহি আছো এতিয়া 5টা বাজিলে ধৰ তোৰ পৰা কিমান নিলে তোৰ পৰা কেইটকা নিলে 500 নিছে মোৰ পৰা মোৰ পৰা 200 টকা নিলে মই এতিয়া ফোন এটা কৰিছো ফোন লগাই আছো নট ৰিচিবল দেখাই আছে মোৰ পৰা লগাইছো মোৰ পৰা নৰিছো চলনা কৰিব নালাগে নহয় মানুহজনী মোৰ পৰা নাৰিকল 10টা নিম বুলি কৈছিলে নাই নহয় এইটো নট ৰিচিবল দেখাই আছে 500 মানুহজনী দেখোতেই মই ভাবিছিলো মানুহজনী বৰ এটা ঠিক নহয় মানে কথাতে ধৰিব পাৰি ন নাই কওঁ 10টা নাই কওঁ তোৰতো বেয়া হৈ যোৱা বস্তু নহয় মোৰ 10 কেজি মাংস তই ভাবি চাচোন আমাৰ ওচৰৰ কাৰোবাৰ দোকানীক খুলিছে নেকি বলছো আমি সুধি আহোঁ যাম না বল তাকে তোমালে অথনি পাৰি ইমান ফোন লগাই আছিলো ফোনটো লগাই দে দেখোন ওৱাই ধুনীয়া হ'লে কালেকশ্যন বহুত কৰিব পাৰি নহয় আজি দেগাৰ গোটেইখন লুটি আহিলো নহয় মই মাংস বেপাৰী নাৰিকলৰ বেপাৰী গোটেইখন লুটি আহিলো 10,000 টকা দি আধা ঘণ্টাহে গৈছিলো মই 10,000 টকা লুটি আনিলো একো নহয় আকৌ সেইটো কাৰণে মানুহ ধুনীয়া হ'ব লাগে জবন লাগে সদায় জবন লাগে আজি সঁচাকে মনটো ভাল লাগিছে মিনতি বৰদলৈ বুলিতো মোক কোনে চিনি পাব 10,000 টকা ইনকম কৰিছো আজি এইখন গাঁও আজিয়ে এৰিম নহয় মই এতিয়া মই তিনিচুকীয়ালৈ যাম মই তিনিচুকীয়াত গৈ হেয়াৰ কাটিম জিন্স পিন্ধিম কিমান যে ভাল লাগিব নিউ কষ্টিউম কৰিম তেতিয়াৰ পৰা মোৰ নাম হ'ব স্নেহা বৰদলৈ মাই গড কিমান যে ভাল লাগিব সঁচাকে আজি 10,000 টকা কালেকশ্যন বহুত মনটো ভাল লাগিছে হাই আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে আমি আজি ভিডিঅ'টো বনালোঁ কোনো যাতে বেয়া কমেণ্ট পাছ কৰিব নালাগে আৰু বিশেষকৈ নতুন আমাৰ যিহেতু আমাৰ চলি থকা কাহিনী আমাৰ বহুত আহি আছে সেই চলি থকা কাহিনীৰ ওপৰত আমি সদায় ভিডিঅ' বনাই আছোঁ আৰু সদায় আপোনালোকক ভিডিঅ' দিয়ে থাকিম ন সেইকাৰণে সকলোৱে চাব আৰু আমাৰ ইউটিউব চেনেল মাইনা অনুপম মিনতি আৰু আপোনালোকৰ মৰমবোৰ পালে আমি সদায় আগুৱাই যাব পাৰিম হয় না মিনতি কৈ দিয়া সকলোকে আপোনালোকে সদায় মৰম দি থাকিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ সকলোকে বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আমি